হাই এভৰিৱান, মই দীপ্তি চিতে পুনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। আৰু আজি মই লৈ আহিছোঁ কি জানেনে, মোৰ ফুলনি বাগিচাত ধুনীয়া গোলাপ এটা ফুলি আছে, সেইটো আপোনালোকক দেখাম। আৰু মই ইমানটো সৰু নাৰ্জী ফুল আনিছিলোঁ, গছবোৰ এতিয়া ডাঙৰ হৈছে, সেইখিনিও দেখাম। আৰু আপোনালোকে ঘৰত ছিজন ফ্লাৱাৰ কি লগাইছে জনাবচোন। মই অকল নাৰ্জী ফুলহে আনিছোঁ। মই নাৰ্জী ফুলেই ভাল পাওঁ, সেইকাৰণে ভাল লাগে, সেইকাৰণে আনিছোঁ। আৰু গোলাপ ফুলটো চাবচোন কি ধুনীয়া ফুলিছে। ৰাতিপুৱা উঠিয়ে চাই খুব মনটো ভাল লাগি যায় এই ফুলপাহ দেখিলে। আহকচোন চাওঁ। এইপাহ ইমান ধুনীয়াকৈ ফুলি আছে, একদম আগফালে শুই উঠিয়ে দুৱাৰখন খোলাৰ পিছত এইপাহ ফুল দেখোঁ, ইমান ভাল লাগিছে। আৰু ইয়াত নাৰ্জী ফুল লগাইছোঁ, ফুল কেইটামান ফুলি আছে বাৰু। আৰু ইয়াত বগা গোলাপ ফুল। ইয়াত বগা ফুলটো গোলাপ ফুলত বেছি যতন কৰিব নালাগে, কিন্তু যিবোৰ অন্য কালাৰ গোলাপ ফুল সেইবোৰত বহুত যত্ন ল'ব লাগে, বহুত ভিটামিনো দিব লাগে। আৰু ইয়াত নাৰ্জী ফুল মই একদম সৰু থাকোঁতে আনিছিলোঁ, এতিয়া অকণমান ডাঙৰ হৈছে, ফুলা নাই, কিন্তু গ্ৰ'থটো বহুত ধুনীয়া হৈছে, চায়ে ভাল লাগিছে। আৰু এই হালধীয়া ৰঙৰ ফুল আনিছিলোঁ, তেতিয়ালৈকে ফুল ফুলা নাছিলে, এতিয়া ফুল ফুলিছে। আৰু ইয়াত মৌ-মাখিও আহি পৰি থাকেহি, সেয়া মৌ-মাখি কেইটামান আছেই, আৰু বৰ ধুনীয়া ফুলিছে। আৰু এতিয়া সন্ধিয়া অকণমান চাহ পকৰি খাই লৈছোঁ। আৰু বাপেক অহা নাই, বাপেক আহিলে বাপেকটো বেটা হেণ্ড আপ। আকৌ এবাৰ নাচি দিয়া নাচি দিয়া। নাচি পাপাক হেণ্ডছেক এটা দিয়া, পাপাক হেণ্ডছেক এটা দিয়া, হাই ফাই এটা দিয়া, আৰু ফ্লাইং কিছ এটা দি দিয়া, ফ্লাইং কিছ এটা দিয়া। আজি ৰাতি বেঙেনা পোৰা খাম বুলি ভাবিছোঁ, সেইকাৰণে বেঙেনা পুৰি আছোঁ। তাতে জলকীয়া, পিঁয়াজ আৰু আদা দি দিলে বহুত ভাল লাগে। মই এয়া চাইছোঁ, আজিকালি বহুত ভিতৰত পোক-চোক থাকে, সেইকাৰণে ভিতৰতে চাই লৈছোঁ আগতে, তাৰপিছতহে পিটিকিম। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু লাইক আৰু শ্বেয়াৰ কৰিব। যিসকলে নতুনকৈ চাইছে মোৰ ভিডিঅ'বোৰ, প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ল'ৰাই ৰাতি এনেকৈ শুৱে, আজি এনেই এটা ভিডিঅ' দিলোঁ, চাই ভাল পাব।